আপোনালোক কেলে আহিছে ইয়ালে? অৰুণোদয়ৰ কাৰণে আহিছিলোঁ। আমি অৰুণোদয় পোৱা নাই। আপোনালোকে অৰুণোদয় এপ্লিকেশ্যন কৰিছিল নাই? কৈছিলোঁ। পোৱা নাই আপোনালোকে? এতিয়া ধনী মানুহে পাইছে। হয়, কোনটো ৱাৰ্ড হ'ব আপোনাৰ? 10 নম্বৰ ৱাৰ্ডত। মানে যিবিলাকে ব্যক্তি পাইছে অযোগ্য ব্যক্তি পাইছে নেকি? হয়, মানে বেছিভাগে চাকৰি থকা কিবা ধনী চাকৰি থকা মানুহৰ এইবোৰ গোটেই পাইছে। যোনে বাগান থকা যোনে পাব লগা নহয় সেইজনেহে পাব লাগে। যোনজনে পাব লাগে সেইজনে পাব লাগে, কিন্তু সেইবোৰ নাপায়। ধনী ধনী মানুহে পাই আছে। আজি ইয়াত আপোনালোকে আহিছে যে ইয়াত গোটেইখিনি এপ্লিকেশ্যন কৰিছিলে? গোটেইখিনি এপ্লিকেশ্যন আমি কৰিছিলোঁ। গোটেইখিনি এপ্লিকেশ্যন কৰিছিলোঁ আমি। আপোনাৰ পোৱা নাই কোনো? পোৱা নাই আমাৰ। কেই নম্বৰ ৱাৰ্ড? আমাৰ 8 নম্বৰ ৱাৰ্ড, 10 নম্বৰ ৱাৰ্ড। হয়, দুৰ্নীতি বন্ধ কৰিব লাগিব আমাক, 1 নম্বৰ কথা। আৰু হ'ল আমাৰ ইয়াত যেনেকে কৈছিলে অৰুণোদয় ধনীয়ে নাপায় দুখীয়াৰ কাৰণে, এইটো 1 নম্বৰ দুৰ্নীতি হৈ আছে। যিমান পাইছে গোটেইবোৰ ধনীয়ে পাই আছে অৰুণোদয়। কিন্তু আমাক এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক এটা উচিত তদন্ত কৰি দিব লাগিব, যাতে আপুনি কোৱা কথাষাৰে কৈছোঁ অৰুণোদয় ধনীয়ে নাপায় দুখীয়াই, কিন্তু আমাৰ চপৰাই পঞ্চায়তৰ গোটেই যিমান পাইছে গোটেইবোৰ ধনীয়ে পাইছে, দুখীয়াই পোৱা নাই আজিলৈকে। আমাক কিন্তু এইটো উচিত তদন্ত আপুনি কৰি দিব লাগিব। আৰু এই দুৰ্নীতি কোনে কৰিছে বুলি ভাবে? এইটো আমাৰ যোনে কৰিছে চিলেক্ট কৰিছে প্ৰেচিডেণ্টে, সেই প্ৰেচিডেণ্টে কৰিছে কিন্তু আমাৰ এইটো। আৰু ৱাৰ্ডে কৈছিলে বোলে এইটো বোলে DC অফিচত হ'ব বুলি, কিন্তু এতিয়া DC অফিচত হোৱা নাই। এইটো মানুহৰ ক'ত হৈছে আমিতো এইটো নাজানো, আমিতো এটা নজনা মানুহ হয় না। আমি সেইকাৰণে মানে আমি এতিয়া যেতিয়া লিষ্টখন ওলালে তেতিয়া চাইছোঁ আমাৰ নাম নাই। দুখীয়া মানুহৰ মানে প্ৰায়ভাগে নাম নাই, ধনী মানুহৰে নাম আছে। এটা ঘৰৰে আছে, যাৰ বাগান আছে, পকাৰ ঘৰ আছে, চাকৰি আছে, সিহঁতি পাইছে। কিন্তু আমি আজি হাজিৰা কৰি থোৱা মানুহ কেলে পোৱা নাই? আমি কালি সুধিবলৈ গৈছিলোঁ, সুধিবলৈ যোৱাত চফৰাই গাঁও পঞ্চায়তত 10 নং ৱাৰ্ডত আমি একোৱে নাপাওঁ, অকল ধনীবোৰে পাইছে। সেইকাৰণে আমাক উচিত বিচাৰ লাগে। আপোনালোকে আবেদন কৰিছিলে নাই? আমি আবেদন কৰিছিলোঁ। আমি বহুত মানুহে হিতাধিকাৰী আবেদন কৰিছোঁ, আমি এতিয়ালৈকে পোৱা নাই। কিয় নাপায় আপোনালোকে? কি বুলি আমি পঞ্চায়তৰ প্ৰেচিডেণ্টে কি কয়? পঞ্চায়তৰ প্ৰেচিডেণ্টে কয় পাবি বুলি কয়, পাবি তহঁতি সেনেকে বুলি কয়। আপোনালোকৰ নাম অহা নাই? ফৰ্মো কৰিলোঁ, আমি জমা দিলোঁ। এতিয়া তেওঁলোকে কৈছে দলীয় মানুহে বাচিছে, কৈছে কোন দলীয় মানুহ তেওঁলোক? সেই দুজনক লাগে আমাক, ধনী ধনী মানুহক দিছে। আমাৰ ঘৰ দুৱাৰ চাবগে আমাৰ অৱস্থা কেনেকুৱা।